চনত তেওঁলোকৰ এটা ৰিলেশ্যন আছিলে আৰু সেই ৰিলেশ্যনটো বিভিন্ন কাৰণত ব্ৰেকআপ হোৱাৰ পিছত তেওঁলোকৰ মাজত FIR কেছ দিও হয় আৰু সদৰ থানাতো কেছ চলি আছিলে। 23 চনত তেওঁলোকৰ কেছ FIR দিয়া হৈছে আৰু তাৰপিছত এই বছৰ মে-জুন মাহত তেখেতৰ বিবাহ ঠিক হৈছিলে। বিবাহ ঠিক হোৱাৰ পিছৰে পৰা অনুপম চৰকাৰে বিভিন্ন ধৰণৰ ভীতিগ্ৰস্ত কৰি আছিলে তেখেতক আৰু তেখেতৰ হ'বলগীয়া স্বামীৰ ঘৰত গৈও দাবী ধমকি দিয়া আমাৰ তথ্য আছে, ভিডিঅ' ফুটেজ আছে যে ছোৱালীজনীৰ লগত বিয়া হ'ব নালাগে। আৰু ঠিক তেনেকৈ যোনদিনাখন হত্যা হৈছে সেইদিনাখনো তেওঁ ছুটীত যোৱা কথা আছিলে, ঘৰত থকাৰ কথা আছিলে, কিন্তু পিছদিনাখন তেওঁৰ ছুটী গ্ৰাণ্ট নোহোৱাৰ কাৰণে তেওঁ থাকিবলগীয়া হ'ল কাৰণে তেওঁ ৰক্ষা পৰে। আৰু এই যে কথাখিনি তেওঁ যে আক্ৰোশমূলক এটা মনোভাৱ লৈ আছিলে সেইখিনি বিভিন্নজনৰ ব্যক্তিৰ আগত ল'ৰাজনক তেওঁ প্ৰকাশো কৰিছে আৰু যিজন তেওঁ হ'বলগীয়া স্বামী তেওঁকো তেওঁ নিজে অনুপম চক্ৰৱৰ্তীৰ ঘৰত গৈ দাবী ধমকি দিয়াৰ ভিডিঅ' ফুটেজ আছে। বেলেগ আৰু কথা কৈছে নেকি কোনোবা? এইখিনিয়ে গোটেইখিনি তথ্য আৰু বেলেগ কোনো অমল চৰকাৰ কি হয়? অমল চৰকাৰ গুণোদৰ চৰকাৰৰ পৰিয়ালৰ হয়, তেওঁলোকৰ একে পৰিয়ালৰ, তেওঁ খুৰা গুণোদৰ চৰকাৰ খুৰা মানে অনুপম চক্ৰধৰে গুণোদৰ চক্ৰধৰ পৰিয়াল? নাই আপুনি আকৌ অনুপম চক্ৰধৰে হত্যা কৰিলে জয়স্মিতা, সুৰাধনী আৰু গুণধৰ। সেই সুৰাধনী চৰকাৰক হত্যা কৰি থকা সময়তে এখেতে প্ৰত্যেকবাৰ চিঞৰ নাপায় দৌৰি যায় দেখে, তেতিয়া তেওঁ ৰখাবলৈ চেষ্টা কৰে, পিছফালৰ পৰা ধৰে আৰু তাৰপিছতে তেওঁলোকৰ মাজত হেৰি হয়, কাপোৰ হয় আৰু তেওঁ ভৰিত আঘাত পাইছিল, তাৰ এটা ঘাপ আছে তেওঁৰ ভৰিটো আৰু তাৰপিছতে তেওঁ হত্যা কৰে আৰু তাৰপিছত তেওঁৰ যিখিনি এভিডেঞ্চ থাকে চোলা পঢ়োৱা বা যিটো আপোনাৰ গেঞ্জি তেজ লাগিছে সেইখিনি তেওঁ জ্বলাইও দিছে আৰু প্লাছ ওচৰৰ পুখুৰীতে হাত চাত দি তেওঁ চাফা হৈছে আৰু আমাক কথাটো তেওঁ নিজে আজি আমাক গোটেইখিনি অৱগত কৰিছে। চুপাৰী কিলাৰ ব্যৱহাৰৰ কথা যিটো সন্দেহ কৰা হৈছিল চুপাৰী কিলাৰটো আমি কেতিয়াও সন্দেহ কৰা নাই, এইটো সংবাদ মাধ্যমে সন্দেহ কৰিছে। আমাৰ ফালৰ পৰা কেতিয়াও কাকো কোৱাও নাই বা আমি এনেকুৱা সন্দেহ কৰা লোকক আটক কৰা হৈছিল, বাকী কেইজনক নাই। আমি 5জন নহয়, আমি পৰ্যায়ক্ৰমে আমি সদায় 3-4জনকৈ ব্যক্তি সোধা পোছা কৰিছোঁ আৰু যিমানখিনি আমি টেকনিকেল ইনপুট পাইছোঁ বা যিমানখিনি আমাৰ সেই ঘটনাটোৰ লগত বা সেই পৰিয়ালটোৰ লগত বা অনুপমৰ পৰিয়ালৰ লগত যিখিনি আমাৰ মানুহ জড়িত আছে সকলোকে আমি সোধপোছ কৰিছোঁ। যিহেতু প্ৰহাৰ কৰা হৈছিলে সেইটো পাইছিলে যিমান দা প্ৰহাৰ কৰা হৈছিলে এখন দায়ে গোটেইকেইটা প্ৰহাৰ কৰা হৈছে। সেইখন দা আমি চিজ কৰি এতিয়া ফৰেন্সিক এক্সামিনেশ্যনৰ কাৰণে ইতিমধ্যে আমি হায়দৰাবাদলৈ প্ৰেৰণ কৰিছোঁ। ছাৰ ৰূপৈ থান কেইজন আছে এতিয়া? অমল চৰকাৰে আছে। অমল চৰকাৰ এলায়েন্স বাবুল চৰকাৰ নেকি? হয়।